গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। আজি পুৱাই মোৰ ফুলনিখন অকণমান চোৱা চিতা কৰিছোঁ, পানী দিওঁ বুলি। চব মই নতুনকৈ ফুল ৰুইছোঁ আৰু এইফালে এই ইন্দ্ৰমালতীজোপা ইমান ধুনীয়াকৈ ফুলিছে, কিন্তু সৰু সৰু পোক লাগিছে, পোকে খাইছে। আৰু ইফালে পোক গুচাবৰ কাৰণে মই চাটাৰ ঠাৰি তিয়াই পিনে ফুলগছত দি দিছোঁ। আৰু এইজোপাও ফুলিবলৈ এইবিলাক কলি মেলিছে, ফুলিব, খুব ভাল লাগিব দেখিবলৈ। এইজোপা হ'ল গধূলি গোপাল, গধূলি খুব ধুনীয়াকৈ ফুলে, দেখিবলৈ ভাল লাগে। আৰু এইজোপা এইখিনি ফুলি শেষ হ'ল, ইয়াত আকৌ দুপাহ ফুলিছে। আৰু এইজোপা নামটো নাজানো, ইমান ধুনীয়াকৈ ওলাইছে চাওকচোন। এইজোপা ডিচেম্বৰ মাহত খুবেই ধুনীয়াকৈ ফুলে। আৰু এইবিলাক হ'ল 9 o'clock, 9টা বজাৰ লগে লগে খুব ধুনীয়াকৈ ফুলে। এতিয়া কলি মেলিছে ফুলিবলৈ। আৰু এইজোপা এইবাৰ মাৰ ঘৰলৈ যাওঁতে কপৌ ফুলো লৈ আহিলোঁ, ধুনীয়াকৈ ডালত ৰুই দিছোঁ। এইবাৰ বিহুত কপৌ ফুল ফুলিছে আমাৰ ঘৰত। এইকেইজোপা ফুল মোৰ বিয়া সোমোৱা যিমান দিন হ'ল, এইকেইজোপা ফুলৰো সিমানেই দিন হ'ল। মোৰ বিয়া সোমোৱাৰ পাছতে ভাইটিহঁত আমাৰ ঘৰলৈ প্ৰথম যেতিয়া আহিছিল, ভাইটিহঁতৰ হাততে মায়ে মই ঘৰত ৰুই থৈ অহা ফুলৰ ডাল কেইটামান দি পঠিয়াইছিলে এইকেইজোপা। আৰু এইকেইজোপা মই কিনি অনা পিছে, এইজোপা মাৰ ঘৰৰ পৰাই অনা। বগা আৰু হালধীয়া ৰঙৰ ইন্দ্ৰমালতীবিলাক মৰি থাকিলে, কুকুৰাই খুচৰি পেলালে। মাটিত ৰুই থৈছিলোঁ, সেইকাৰণে এইখিনি টাবত দি দিলোঁ। খুব হেঁপাহেৰে ৰুইছোঁ, ফুলিছে, ভাল লাগিছে মনটো। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ, বাই বাই।